বন্ধুসকল ব্ৰুডিং কৰা অৱস্থাত কি ভুল কৰিব নালাগে এইটো অলপমান এইটো ভিডিঅ'ৰ যোগে মই আপোনালোকক জনাব বিচাৰিছোঁ। মোৰ ফাৰ্মত পোৱালি অহা নাই এতিয়ালৈকে, কিন্তু মোৰ ওচৰৰ এখন ফাৰ্মত মানে মই ভিডিঅ'টো বনাই পেলাই এইটো জনাব বিচাৰিছোঁ যে ব্ৰুডিং আপুনি কেনেধৰণে কৰিব লাগে। এখেতৰ পোৱালি আছে আপোনাৰ 1216টা পোৱালি, তো ব্ৰুডিং কৰিছে দুটা। ডাঙৰ ভুল তাতে এটা, আপোনাৰ ব্ৰুডিং হ'ব লাগিছিল মিনিমাম 3টা আৰু 4টা কৰিলে খুব ভাল। মানে পাৰ 300 মুৰ্গীত মানে এটা ব্ৰুডিং হ'ব লাগে, কিন্তু সেইটো হোৱা নাই। ডাঙৰকৈ গৈছিলোঁ ব্ৰুডিংটো, কিন্তু তথাপিও মানে ব্ৰুডিংটো ডাঙৰ কথা নহয়। মেইন কথা হৈছে আপোনাৰ ব্ৰুডিংটো বেছিকৈ কৰিব লাগে। অলপ 300 মুৰ্গী এটা মানে ব্ৰুডিং হ'ব লাগে। 12x12 মানে এইটো গোল ৰাউণ্ড কৰিলে মানে 12 হ'ব লাগে। ফুটটো মাজৰ পৰা 6 ফুট মানে হেৰি কৰি পেলাই গোল কৰি পেলাই এইটো জুখিব লাগে, যাতে 12 ফুট বহল থাকে। তেনেকৈ কৰিলে মানে ভাল হয়। আপোনাৰ মুৰ্গী ভালদৰে থাকিব পাৰে আৰু খোৱা লোৱা দানা চানা খাবৰ কাৰণে অসুবিধা নাপায়, আৰু লগতে আপোনাৰ ডিহাইড্ৰেশ্যন কম হয়। তো বন্ধুসকল ঠাণ্ডাতে হওক বা গৰমতে হওক ব্ৰুডিং সদায় অলপ বেছিকৈ কৰিব। আপুনি নিশ্চয় ফল মানে ভাল পাব আৰু কষ্টটো কম পাব। দেখাত মানে একেবাৰে কষ্ট হ'ব, কিন্তু মানে আপুনি পিছত ফলাফলটো ভাল পাব।